বৰ্তমান সময়ত দেখা পোৱা গৈছে যে বহুতো দেশ ধাৰত বুৰ গৈছে। এই দেশসমূহে এই পৰিমাণে ধাৰ লৈছে, যি পৰিমাণৰ ধাৰ তেওঁলোকে পৰিশোধ কৰাটো হয়তো সম্ভৱপৰ নহ'বও পাৰে। আৰু এই যি হাৰত ধাৰ লৈছে তেওঁলোকে কম সুতত এই ধাৰে তেওঁলোকৰ দেশলৈ বিপৰ্যয় মাতি আনিব পাৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে এনেকুৱা হোৱা দেখা পোৱা গৈছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দেশবিলাকে ধাৰ ল'বলৈ বাধ্য হৈ পৰিছিল, কাৰণ দ্বিতীয় বিশ্বযুদ্ধই এনেকুৱা ধ্বংসলীলা কৰিছিল যাৰ ফলত সেই দেশবিলাকৰ ব্যৱসায় বাণিজ্য, স্কুল, মেডিকেল সেৱা, স্বাস্থ্য সেৱা আদি সকলোবিলাক ধ্বংস হৈ পৰিছিল। আৰু সেইবাবে তেওঁলোকে ধাৰ ল'বলৈ বাধ্য হৈ পৰিছিল। ধাৰ লৈ তেওঁলোকে যুদ্ধাস্ত্ৰ নিৰ্মাণ, সামৰিক ক্ষেত্ৰত যথেষ্ট পৰিমাণে ব্যয় আদি কৰি এই দেশবিলাক আৰু দেউলীয়া হৈ পৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বহুতো দেশ ইমানেই দেউলীয়া হৈ পৰিছিল যে তেওঁলোকৰ দেশৰ নাগৰিকে ভোকত থাকিবলগীয়া হৈছিল আৰু এই দেশবিলাকে যথেষ্ট পৰিমাণে ধাৰ ল'বলগীয়া হৈছিল। আৰু এই ধাৰ পৰিশোধ কৰিবৰ কাৰণে তেওঁলোকে বহুতো কষ্ট কৰিবলগীয়া হৈছিল। বিশ্বযুদ্ধৰ পিছত আমেৰিকাই বহুতো দেশক ঋণ দিছিল আৰু ভাগ্যক্ৰমে সেই দেশবিলাকে যিবিলাক যুদ্ধত যথেষ্ট হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত তেওঁলোকে সেই ঋণ আমেৰিকাক পৰিশোধ কৰিবলগীয়া হোৱা নাছিল। এটা প্ৰশ্ন আপোনালোকৰ মনলৈ আহিব পাৰে, আৰু সেইটো হ'ল এইয়ে যে বৰ্তমান সময়ত বিশ্বৰ দেশসমূহক কোনে লোন দিয়ে? এই লোন বা ঋণ দিয়াৰ ক্ষেত্ৰত দুটা সংস্থা আছে। এটা হ'ল বিশ্ব বেংক আৰু আনটো হ'ল আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি। বিশ্ব বেংকক ইংৰাজীত ৱৰ্ল্ড বেংক বুলি কোৱা হয় আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিক কোৱা হয় ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। বিশ্ব বেংকে দুখীয়া দেশসমূহক বিভিন্ন ধৰণৰ প্ৰকল্প স্থাপনৰ কাৰণে আৰু সেই দেশত যিবিলাক দুখীয়া লোক আছে সেই দুখীয়া লোকসকলৰ দৰিদ্ৰতা হ্ৰাস কৰিবৰ কাৰণে বিশ্ব বেংকে লোন দিয়ে এই গৰীব দেশসমূহক। আৰু যিটো সুতৰ পৰিমাণ সেই সুতৰ পৰিমাণটো বিশ্ব বেংকে কম কৰি লয়। অৰ্থাৎ বিশ্ব বেংকৰ পৰা যিবিলাক দুখীয়া দেশে ধাৰ লৈছে তেওঁলোকে কম সুতত ঋণ পৰিশোধ কৰিবলগীয়া হয় বিশ্ব বেংকক। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়েও সেইদৰে দুখীয়া দেশসমূহক সহায় কৰে। দুখীয়া দেশ বুলিয়ে নহয়, যিবিলাক দেশৰ অৰ্থনৈতিক সমস্যা হয় সেইবিলাক দেশক সহায় কৰে। কিন্তু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি বা IMFে সকলো দেশকে কম সুতত ঋণ প্ৰদান নকৰে। কিছুমান বচা দেশ চাইহে IMFে কম সুতত ঋণ প্ৰদান কৰে। আৰু এটা বেংক আছে যিটো বেংকে বিভিন্ন দেশক ঋণ প্ৰদান কৰে, আৰু এই বেংকটোৰ নাম হ'ল এছিয়ান ডেভেলপমেণ্ট বেংক। আৰু এই এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় আছে ভেনিলা। ফিলিপাইনছৰ ভেনিলাত এই এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় আছে। এছিয়ান ডেভেলপমেণ্ট বেংক কিয় প্ৰতিষ্ঠা কৰা হৈছিল জানেনে? এই এছিয়ান ডেভেলপমেণ্ট বেংক এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত যিবিলাক দেশ আছে এই দেশবিলাকত দৰিদ্ৰতা হ্ৰাস কৰিবৰ কাৰণে এছিয়ান ডেভেলপমেণ্টৰ সৃষ্টি কৰা হৈছিল বা প্ৰতিষ্ঠা কৰা হৈছিল। এই এছিয়ান ডেভেলপমেণ্ট বেংক বা ADBৰ পৰা লোন পাবলৈ হ'লে এছিয়া বা প্ৰশান্ত মহাসাগৰীয় অঞ্চলত যিবিলাক দেশ আছে সেই দেশসমূহ এই এছিয়ান ডেভেলপমেণ্ট বেংকৰ সদস্য বা মেম্বাৰ হ'ব লাগিব।
তেতিয়াহে এই এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ঋণ পোৱাত এই দেশবিলাকৰ যোগ্যতা থাকিব। যদি এই দেশবিলাক এছিয়ান ডেভেলপমেণ্ট বেংকৰ সদস্যভুক্তি হয়, তেতিয়াহ'লে এই সদস্য ৰাষ্ট্ৰবিলাকে যিবিলাক ৰাষ্ট্ৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ সদস্যভুক্তি হৈছে, তেওঁলোকে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা লোন বা ঋণ পোৱাত যোগ্যতা অৰ্জন কৰিব। কিন্তু কি ধৰণৰ ডেভেলপমেণ্টৰ কাম কৰিবৰ কাৰণে এই এছিয়ান ডেভেলপমেণ্ট বেংকে এই দেশসমূহক ঋণ দিব। এছিয়ান ডেভেলপমেণ্ট বেংকে এই সদস্য ৰাষ্ট্ৰবিলাকক লোন দিব কিছুমান ডেভেলপমেণ্ট কাম কৰিবৰ কাৰণে বা তেওঁলোকৰ দেশৰ অৰ্থনৈতিক অৱস্থা সুস্থিৰ কৰিবৰ কাৰণে, দৰিদ্ৰতা নিৰ্মূল কৰিবৰ কাৰণে এই দেশসমূহক এছিয়ান ডেভেলপমেণ্ট বেংকে ঋণ দিব। সেই ঋণ দিয়া হ'ব এই দেশসমূহে যাতে তেওঁলোকৰ দেশত উদ্যোগ স্থাপন কৰিব পাৰে, কাৰিকৰী ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, কাৰিকৰী ক্ষেত্ৰত বিভিন্ন উদ্যোগ স্থাপন কৰি নিবনুৱা সমস্যা হ্ৰাস কৰিব পাৰে আৰু প্ৰদূষণমুক্ত শক্তি অৰ্থাৎ যেনেকৈ আমাৰ ছ'লাৰ এনাৰ্জি আছে, বতাহৰ পৰা যিটো মানে কাৰেণ্ট বনায় ৱাইণ্ড এনাৰ্জি, তেনেকুৱা উদ্যোগ স্থাপন কৰা, তেনেকুৱা মানে বিদ্যুৎ উৎপাদন কৰা, জলবিদ্যুৎ শক্তি উৎপাদন কৰা। তাৰ উপৰিও এই ৰাষ্ট্ৰসমূহে বিভিন্ন ধৰণৰ বিনিয়োগৰ ব্যৱস্থা, ষ্টক মাৰ্কেট, তেওঁলোকৰ ষ্টক মাৰ্কেটত যাতে বেলেগ কাণ্ট্ৰিয়ে আহি ইনভেষ্টমেণ্ট কৰিব পাৰে বা তেওঁলোকৰ ষ্টক মাৰ্কেটৰ উন্নতিৰ কাৰণেও এই এছিয়ান ডেভেলপমেণ্ট বেংকে লোন দিয়ে। এছিয়ান ডেভেলপমেণ্ট বেংকৰ আন এটা মুখ্য উদ্দেশ্য হৈছে কি, আমাৰ যি এই পৃথিৱীৰ জলবায়ু পৰিৱৰ্তন হৈছে, এই জলবায়ু পৰিৱৰ্তনক কিদৰে ৰুধিব পাৰি তাৰ ওপৰতো এছিয়ান ডেভেলপমেণ্ট বেংকে কাম কৰি আছে, যাতে বিভিন্ন দেশে তেওঁলোকৰ দেশখন প্ৰদূষণমুক্ত কৰি ৰাখি এই পৃথিৱীৰ জলবায়ু পৰিৱৰ্তন হোৱাত বাধা দিব পাৰে। তাৰ বাবেও এছিয়ান ডেভেলপমেণ্ট বেংকে ঋণ দিয়ে। এছিয়ান ডেভেলপমেণ্ট বেংকে ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ড উভয়কে ঋণ দিয়ে, যাতে ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ড উভয়ে উন্নতিৰ জখলাত আগবাঢ়ি গৈ এখন দেশক উন্নতিৰ পথত আগবঢ়াই লৈ যাব পাৰে। এয়া হৈছে এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য উদ্দেশ্য। এতিয়া আমি জানিলোঁ যে এখন দেশে বিভিন্ন উৎসৰ পৰা কিদৰে ঋণ লাভ কৰে তেওঁলোকৰ দেশখন উন্নতিৰ পথত আগুৱাই নিবৰ কাৰণে। কিন্তু যদি এখন দেশে বিভিন্ন উৎসৰ পৰা ঋণ বা লোন লৈ ঘূৰাব নোৱাৰে, তেতিয়াহ'লে সেই দেশখনৰ অৱস্থা কি হ'ব পাৰে সেই বিষয়েও আমি জনাটো উচিত। এখন দেশে যদি লোন ঘূৰাব নোৱাৰে, ঋণ ঘূৰাব নোৱাৰে, ঋণটো পে' কৰিব নোৱাৰে আকৌ, তেতিয়াহ'লে সেইখন দেশৰ যি মুদ্ৰা বা কাৰেঞ্চি তাৰ মূল্যমানটো হ্ৰাস হৈ যায়। আপোনালোকে বহুতে জানে যে এই বিশ্বত বিভিন্ন দেশৰ মাজত যি মুদ্ৰাৰে আদান প্ৰদান কৰা হয়, অৰ্থাৎ বস্তু কিনা বেচা কৰা হয়, এক্সপৰ্ট ইম্পৰ্ট কৰা হয়, সেই এক্সপৰ্ট ইম্পৰ্ট কৰা হয় আমেৰিকান ডলাৰ দ্বাৰা। অৰ্থাৎ যদি আমাৰ ভাৰতে বিদেশৰ পৰা তেল কিনিবলগীয়া হ'ল, ক্ৰুড অইল কিনিবলগীয়া হ'ল, পেট্ৰল ডিজেল কিনিবলগীয়া হ'ল, তেতিয়াহ'লে আমাৰ ভাৰতে ডলাৰত কিনিব লাগিব, ডলাৰত পে' কৰিব লাগিব। আমাৰ ভাৰতীয় মুদ্ৰাত এইটো পে'মেণ্ট নহ'ব, আমেৰিকান ডলাৰত কিনিব লাগিব তেল। যদি আমেৰিকান ডলাৰৰ তুলনাত আমাৰ টকা দুৰ্বল হৈ যায়, আমেৰিকা ডলাৰৰ তুলনাত আমাৰ টকা দুৰ্বল হৈ যায়, তেতিয়া কি হ'ব, আমাৰ টকাৰ ভেলু কমি যাব আৰু বেছি মূল্য দি পেলাই আমাৰ ভাৰতে বাহিৰৰ পৰা তেল কিনিব লাগিব, পেট্ৰল ডিজেল আদি বাহিৰৰ পৰা বেছি মূল্যত কিনিব লাগিব, ক্ৰুড অইল। গতিকে এইটো এটা চিন্তনীয় বিষয়। যদি আমি বেছি মূল্য দি বাহিৰৰ পৰা ক্ৰুড অইল কিনিবলগীয়া হ'ল বা পেট্ৰল ডিজেল কিনিবলগীয়া হ'ল, তেতিয়া কি হ'ব, আমাৰ দেশত বস্তুৰ দাম বাঢ়ি যাব। চাউলৰ পৰা আৰম্ভ কৰি যিবিলাক অত্যাৱশ্যকীয় সামগ্ৰী আছে, নিমখৰ পৰা আদি কৰি সকলো বস্তুৰ দাম বাঢ়ি যাব। কাৰণ এতিয়াও আমাৰ এই পৃথিৱীৰ বিভিন্ন দেশৰ অৰ্থনীতি নিৰ্ভৰ কৰে পেট্ৰল ডিজেল আদি পেট্ৰলিয়াম সামগ্ৰীৰ ওপৰত। যদিহে পেট্ৰলিয়ামৰ দাম বাঢ়ি যায়, পেট্ৰল ডিজেল দাম বাঢ়ি যায়, তেতিয়া কি হ'ব, সামগ্ৰীৰ দাম বাঢ়িব
আৰু আমি অত্যাধিক দাম দি বজাৰৰ পৰা বস্তু কিনিব লাগিব। সেইবাবে এইটো এটা খুব দৰকাৰী কথা যে এখন দেশে যদি ঋণ লোৱা পিছত ঘূৰাব নোৱাৰে, সেই ঋণৰ বোজা সাধাৰণ জনতাৰ ওপৰত পৰে, বস্তুৰ দাম বাঢ়ি যায় আৰু এখন দেশ অধোগতিৰ পথত আগবাঢ়ি যায়। যেতিয়া টকাৰ মূল্য কমি যাব, টকাৰ ভেলু নাইকিয়া হ'ব, বিভিন্ন ধৰণৰ সামাজিক কাম বা বিভিন্ন ধৰণৰ উদ্যোগ আদি স্থাপন কৰাৰ ক্ষেত্ৰত দেশখন পিছ পৰি যাব। স্বাস্থ্য সেৱা কেন্দ্ৰত যিমান ধনৰ প্ৰয়োজন, সেই ধৰণৰ যোগান আমাৰ দেশে কৰিব নোৱাৰিব। তাৰোপৰি স্বাস্থ্য সেৱা কেন্দ্ৰত বিভিন্ন যন্ত্ৰপাতি যিবিলাক প্ৰয়োজন, আধুনিক যন্ত্ৰপাতি, সেইবিলাক যন্ত্ৰপাতি বিদেশৰ পৰা আমদানি কৰিবলগীয়া হ'ব। কিন্তু বিদেশৰ পৰা সেইবিলাক যন্ত্ৰ কিনিবৰ কাৰণেও এখন দেশৰ হাতত টকা নাথাকিব, কাৰণ টকা ভেলু কমি যাব। যিমান টকাৰ দৰকাৰ হ'ব সেই টকাটো দিব নোৱাৰিব। অৰ্থাৎ সেইকাৰণে কোৱা হয় যে ঋণ লোৱা আগতে এখন দেশে বহুত কথা চিন্তা কৰিবলগীয়া হয়, তাৰপিছতহে ঋণ লোৱাটো প্ৰয়োজন। যদি আমি উদাহৰণ দিবলৈ যাওঁ, ধৰি লওক আপুনি ঋণ লৈছে কোনো বেংকৰ পৰা, ঋণ লৈ আপুনি ঘূৰাব নোৱাৰিলে, আপোনাৰ চিভিল স্ক'ৰটো ডাউন হৈ গ'ল। চিভিল স্ক'ৰটো ডাউন হোৱাৰ লগে লগে আপুনি নেক্সট আৰু লোন কোনো বেংকৰ পৰা বা কোনো চৰকাৰী লোন পোৱাত হয়তো আপোনাৰ বাধাৰ সৃষ্টি হ'ব। যদিহে আপুনি লোন লৈ বা ঋণ লৈ নিয়মমতে তাক উভতাই আছে, তেতিয়াহ'লে আপোনাৰ চিভিল স্ক'ৰ ঠিক থাকিব আৰু আপুনি অন্যান্য উৎসৰ পৰা লোন লোৱাত সহায়ক হ'ব। ঠিক সেইদৰে যদি এখন দেশে ঋণ লৈ ঘূৰাব নোৱাৰে, সেইখন দেশৰ ধৰি লওক চিভিল স্ক'ৰ ডাউন হৈ যাব আৰু আন উৎসৰ পৰা ঋণ পোৱাৰ ৰাস্তা বন্ধ হৈ যাব পাৰে। তাৰ উপৰিও সেইখন দেশৰ যি কাৰেঞ্চি বা মুদ্ৰা, তাৰ ভেলু কম হৈ যাব পাৰে। এই ভেলু কম হোৱাৰ লগে লগে বস্তুৰ দাম বাঢ়িব, বাহিৰৰ পৰা বেছি মূল্য দি বস্তু কিনিব লাগিব আৰু আমাৰ যিটো দেশৰ অৰ্থনীতি, সেই অৰ্থনীতি সম্পূৰ্ণ পৰিমাণে ধ্বংস হৈ যাব পাৰে। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যি চৰকাৰ, এই চৰকাৰেও বোলে বিভিন্ন ৰাষ্ট্ৰৰ পৰা লোন লোৱা আছে বা ঋণ লোৱা আছে, বহু পৰিমাণে ঋণ লৈছে আৰু এই ঋণ বোলে ঋণৰ বোজা বোলে বাঢ়ি বাঢ়ি গৈ আছে, ঋণ ঘূৰাব পৰা নাই, বোজা বাঢ়ি বাঢ়ি গৈ আছে। আৰু সেইকাৰণে হয়তো আমাৰ দেশত পেট্ৰল ডিজেলৰ দাম বেছি। মই শুনামতে বহু কম মূল্যত ভাৰতে বাহিৰৰ পৰা ক্ৰুড অইল আমদানি কৰে, পেট্ৰল ডিজেল আমদানি কৰে বা ক্ৰুড অইল আমদানি কৰে আৰু যথেষ্ট দামত ভাৰতত বিক্ৰী কৰে। ইয়াৰ কাৰণ এইটো হ'ব পাৰে যে যি ধাৰ ভাৰতে লৈছে বুজন পৰিমাণে বাহিৰৰ পৰা, ফৰেনৰ পৰা, বিদেশৰ পৰা, সেই ঋণৰ বোজা হ্ৰাস কৰিবৰ কাৰণে হয়তো পেট্ৰল ডিজেলৰ দাম কমোৱা হোৱা নাই, কাৰণ ঋণৰ বোজা বেছি হৈ গৈ আছে আৰু ভাৰতেতো এই ঋণ পৰিশোধ কৰিবই লাগিব। যদি পৰিশোধ কৰিব নোৱাৰে, যিটো আমাৰ মুদ্ৰা মূল্য, কাৰেঞ্চিৰ মূল্য, সেই মূল্যমান কমি কমি গৈ থাকিব। যদি আমি চাবলৈ যাওঁ, আগৰ কংগ্ৰেছ চৰকাৰৰ দিনত আমাৰ যিটো ভাৰতৰ কাৰেঞ্চি বা ভাৰতৰ আমাৰ মুদ্ৰা, সেই মুদ্ৰা ভেলু বেছি আছিল আৰু তাৰ তুলনাত যদি আজি আমি আমাৰ ভাৰতৰ মুদ্ৰাৰ যিটো ভেলু বা মূল্য নিৰ্ণয় কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ ভাৰতৰ মুদ্ৰা মূল্য বহু পৰিমাণে হ্ৰাস পাইছে। ইয়াৰ কাৰণ হয়তো এইটো হ'ব পাৰে যে ভাৰতে বুজন পৰিমাণে ধাৰ লৈছে বিদেশৰ পৰা। কিছুমান লোকে প্ৰশ্ন কৰিব বিচাৰে যে এই যে বুজন পৰিমাণৰ ধাৰ লৈছে, বৃহৎ পৰিমাণৰ ধাৰ লৈছে বিদেশৰ পৰা ভাৰতে, এই ধাৰ লোৱা টকাবিলাক কেনি গৈছে? ডেভেলপমেণ্ট কাম কি কি হৈছে? এই ধাৰ লোৱা টকাৰে আমাৰ চৰকাৰে ভোট কিনিছে নেকি? আৰু চৰকাৰে যে কিছুমান আঁচনি দিয়ে, ফ্ৰী গেছ, উজ্জ্বলা আঁচনি, এইবিলাক ক'ৰ টকাৰে দিছে? আৰু বিভিন্ন যে ফ্ৰী আঁচনিবিলাক উলিয়াই আছে, বিদেশৰ পৰা ধাৰ লৈ অনা টকাৰে আমাৰ ফ্ৰী আঁচনি দি আছে নেকি? যদি বিদেশৰ পৰা অনা টকাৰে ভোট কিনিছে বা ফ্ৰীকৈ খুৱাই আছে, তেতিয়াহ'লে এইটো কথা ভাল হোৱা নাই, কাৰণ এই ঋণৰ বোজা আমি পাব্লিকে বহন কৰিব লাগিব, বস্তুৰ দাম বাঢ়িব আৰু আমি এই অত্যাৱশ্যকীয় সামগ্ৰী যি মূল্য বৃদ্ধি হ'ব, তাৰ পৰিণাম সকলোৱে ভুগিব লাগিব।
সেইকাৰণে ভাৰতত যদি চাবলৈ যোৱা যায় চাউলৰ পৰা নিমখৰ পৰা আৰম্ভ কৰি বস্তুৰ দাম বাঢ়ি বাঢ়ি গৈ আছে। হয়তো ইয়াৰ কাৰণ হ'ব পাৰে যে বৃহৎ পৰিমাণে ঋণ ভাৰতে বিদেশৰ পৰা লৈছে। যদি ইমান বৃহৎ পৰিমাণৰ ঋণ ভাৰতে বিদেশৰ পৰা লৈছে তেতিয়াহ'লে সেই অনুপাতে ভাৰতত বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন হ'ব লাগিছিল, বিভিন্ন ধৰণৰ প্ৰজেক্ট স্থাপন হ'ব লাগিছিল আৰু বহু লোকে চাকৰি পাব লাগিছিল। কিন্তু যদি চাবলৈ যোৱা যায় যে তেনেকুৱা হোৱা নাই বুলি আমি দেখা পাওঁ। কাৰণ ভাৰত এতিয়াও চীনৰ ওপৰত নিৰ্ভৰশীল। চীনে তেওঁলোকৰ সামগ্ৰীবিলাক কম মূল্যত ভাৰতলৈ ৰপ্তানি কৰে আৰু ভাৰতৰ বজাৰত অতি কম দামত চীনৰ সামগ্ৰী উপলব্ধ হয়। যদি ইমানেই ধাৰ লৈছে ভাৰত চৰকাৰে আমাৰ ভাৰতৰ প্ৰগ্ৰেছ কৰিবৰ কাৰণে বিদেশৰ পৰা, তেতিয়াহ'লে ভাৰতে কিয় এক বিশাল পৰিমাণৰ উদ্যোগ স্থাপন কৰিব পৰা নাই? বিভিন্ন উদ্যোগ আদি স্থাপন কৰিব লাগিছিলে, তেতিয়াহ'লে চাকৰি পালেহেঁতেন বহু নিবনুৱা লোকে। কিন্তু এই টকাবিলাক গৈছে কেনি? এইটো প্ৰশ্ন কিছুমান লোকে কৰিব বিচাৰে। গতিকেলৈ ৰাইজেও চিন্তা কৰক যে ভাৰতে যদি ইমান বৃহৎ পৰিমাণৰ ঋণ লৈছে বা ধাৰ লৈছে বিদেশৰ পৰা, এই ধাৰ লোৱাটো ভাৰতে উচিত হৈছেনে নাই সকলোৱে চিন্তা কৰক। আজিলৈ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।